আহি নহয় লেট্ৰিন কৰিবলৈ একদম সেই বাহনি তললৈ আহিব লাগে বাহনি তলত বনাই থৈছে লেট্ৰিনটো এনেকুৱা মহে কামুৰে নহয় ভিতৰত ইমান লেতেৰা কেনেকৈ যে থাকিম ইয়াত মই ক'ব নোৱাৰো দেই লেট্ৰিন কৰিব আহিছে যদি বাহিৰত ৰখি থাকিবলগীয়া হৈছে শাহু মাজনী সোমালে আধা ঘণ্টা ধৰি ওলোৱাই নাই কিন্তু কৈ আছে লেট্ৰিনত বিহু নাচি আছে নেকি ঠিক নাই এনেকুৱা খং উঠে সদায় এনেকুৱা লেট্ৰিনত সোমালে ওলাবলৈ মন নকৰে পাই মানুহজনী কিনো কৰি থাকে আৰু বোৱাৰী তই বহুত দেৰি পৰা ৰখি আছ নি এইখিনিতে মোৰ মানে আজি অলপ খোলোচা হোৱা নাই সেইটো কাৰণে মই ওলোৱা দেৰি হ'ল আকৌ যা আৰু পুখুৰীৰ পৰা পানী তোলোতে সাৱধান দেই দলংখন অকণমান পচা যদি মই কেনেকৈ পানী তুলিম মোৰ ভয় লাগিছে নহয় এতিয়া আপুনি তুলি দিবচোন বলক একো নহয় যা নমৰ ইমান ক্ষীণ পাতল তই উঠিলে এনেও নাভাগে সেইখন ময়ে উঠি আহিছোঁ মাত্ৰা আৰু সেই লেট্ৰিনৰ গিলানটোতে অলপ আছে পানী সেয়া ল'ব পাৰিবি যা এই গিলানৰ পানী সোপা যে মোক নালাগে আৰু দেই ইমান লেতেৰা কাহানি যুগৰ পৰা তাতেই আছে বলকচোন পানী অকণ তুলি দিব মোৰ পুখুৰীৰ পৰা পানী তোলা আধাখেই নাই হৰি আৰু তই আৰু সদায় এনেকৈ যদি মোক পানী তোলাই থাকা মোৰ কঁকালা বিষ হ'বগৈ আৰু এতিয়া তই অভ্যাস কৰিবই লাগিব আমাৰ ঘৰতে থাকিবি দেখোন অভ্যাস নকৰিলে কেনেকৈ হ'ব হ'লেও যে মোৰ ভয় লাগে পাই গোটেই হেলবৈ ধৰি থাকে সেই দলংখনত ভৰি দিবলৈকে ভয় লাগে পিছল খাই যদি পুখুৰীতে পৰি যাওঁ কি হ'ব একো নহয় আমাৰ পুখুৰীটো পূৰা বাম হেৰো সেইটোত পৰিলে মানুহ ডুবি নাযায় আঁঠুলৈকে ডুবিব সৰু সৰু মাছবোৰ আছে এই একো নহয় যা নমৰ মই চাই থাকিম বাৰু এইখিনিৰ পৰা যা পানী দুবা তুলি দিব নাই নি আপুনি মই দেখোন আপোনাক একদম সেই বাটিয়ে চাহ বনাই খুৱাই থাকোঁ বোৱাৰীতে হেকাচন নাপাইবি আকৌ দেই হেকাচন নাপাইবি চাহ টোপা বনাবলৈ পায় হে অন্য বোৱাৰীবোৰক চাগেচোন যা ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামতে মন দি থাকে তইহে আকৌ সেই একেবাৰে চাহ টোপা বনাবলৈ পায় তোৰ একেবাৰে হেৰি হৈ গ'লগৈ বৰ একেবাৰে মোৰ সেই পুৰণি দিনাৰ সেই কঁকালৰ বিষ এটা আছে সেইটো কাৰণেহে মই সেই পানীটো নুতুলো বুলি কৈছোঁ মই যেনে তেনে গেলানৰ পানীয়ে ধুই আহিছোঁ গাটোত তিয়াই আহিছোঁ তই যা তুলিব পাৰিবি আৰু এতিয়া অভ্যাস কৰিব লাগিব এইবোৰ কাম তই এতিয়া আৰু সেই বৰ ধনী ঘৰৰ পৰা আহিছোঁ বুলি ফুটনি মাৰি থাকিলে নহ'ব নহয় বুজিছা নাই হ'ব দিয়ক নিজে তুলি ল'ম মৰিলেও মৰিম নমৰ যা মই এইখিনিৰ পৰা চাই থাকিম যা কি যে হ'ব নহয় এই ছোৱালীজনী একদম মানে একো নিশিকিলে নকৰিলে ঘৰখনত এতিয়া আহি পেলাই মোৰ ঘৰত আহি পেলাই এই মোক চাকা কটাবলৈ মন পায় কিছু ছোৱালী আকৌ দেই এজনী এইবোৰ টাউনীয়া ছোৱালী এইবোৰ নানাই ভাল কৈছোঁ নহয় ঐ মা শাক তলিডোখৰ উলিয়ালোঁ দেই তাতে ধনিয়া পাওঁ নে হেৰি পাওঁ পাৰিবি সেইবোৰ বাৰু হ'ব শাক তলিডোখৰত এডোখৰত ধনিয়া এডোখৰত লাই শাক আৰু এডোখৰত মৰিচা শাক পাৰিম বুলি ভাবি আছোঁ সেইবোৰ বাৰু হ'ব তই যে যিজনী ছোৱালী আনিলি আৰু কৈছোঁ নহয় একো এটা কৰিব নাজানে একদম আপদবোৰ চপাই ল'লি আৰু তই আৰু দেই আকৌ কি হ'লনো তই যে এনি টাইম আৰু তাইকে দুখ দি থাক দেই বৰ বেয়া মানুহ দেই তই কথা নকবি দেই তই প্ৰত্যেকটো কথাতে সেই ঘৈণীয়েক বচাবলৈ চেষ্টা কৰি থাক একো এটা কৰিব নাজানে কালি লাল চাহ অকণ বনাবলৈ দিলে যিখন কেৰাকে চাহ বাকি দিছে মই খাই পেলাই একদম মূৰৰ পিছ শুকাই গ'লগৈ ইমানেই তিতা ভাত বনাবলৈ ক'লোঁ ভাতবোৰ জ্বলাই পেলালে ৰুটি বনাবলৈ ক'লোঁ ৰুটিটো একদম দে যোৱাই পেলাই গোটেই ককৰীয়া পাপৰখনৰ লিখাকে দিছেহি ৰাতিপুৱা খং উঠিব নাই মই প্ৰথমতে কৈছিলোঁ তাই ধনী ঘৰ ছোৱালী টাউনীয়া ছোৱালী কিছুমান কথা নাজানে শিকাই বুজাই ল'বি বুলি মইতো প্ৰথমতে কৈছিলোঁ অঁ হয়নে এতিয়া মই চব শিকাই বুজাই ল'ব লাগিব একো এটা শিকি নাহিলে ঘৰখনত বেলেগ কামটো বাদ দিছোঁ আৰু খোৱা বস্তুকেইটাকে যদি বনাবলৈ শিকি আহিলেহেঁতেন এতিয়া বুঢ়ী বয়সত মই বনাই খুৱাম নে তাই মোক বনাই খুৱাব হ'ব দেচোন তই যে অকণমান সৰু কথাটো যে বেছিয়ে কৰ হ'ব দে আমাৰ গাতে দুখ এতিয়া হেৰি ভালকৈ ঘৰ এখন বনাব পৰা নাই ভালকৈ বাথৰুম এটা বনাব পৰা নাই তাই ভাল ঘৰত থকা ছোৱালী মই কাম বন কৰি এইবোৰ বনাবলৈ চেষ্টা কৰিব লাগিব ঢেৰ ধন আছে নহয়তো বনাবি আকৌ ৰাতিপুৱা সময়ত ভাত বনাব খোজোতে কুকাৰ নে কি সেইটো বিচাৰিছে এই বোলে সেই আপোনালোকৰ ঘৰত মিক্সি নে কি সেইটো নাই নেকি বোলে ভাত বনোৱা ৰাইচ কুকাৰ নাই নেকি বোলে ক'ত পাওঁ সেইবোৰ এতিয়া মই ক'ত পাওঁ তহঁত দুইজনীয়ে মোৰ মাথাটো শেষ কৰিলি আৰু এফালে এজনীয়ে এফালে এইজনীয়ে দুইফালৰ পৰা মোক খাই আছ আৰু মাথাটো দেই মৰিহে যাম আৰু ঐ ঈশ্বৰ কি খাইনো ক'লোঁ একেবাৰে সি মৰিয়ে যায়গৈ একেবাৰে তাইনো তোক কি ক'লে তাইও মোক অহা দিনাখনৰ পৰা শুনাই আছে তোমালোকৰ ঘৰটো বোলে কেঁচা তুমি বোলে সেই কি কৰিলা বোলে গোটেই জীৱনটো বোলে এইটোকে বনালানে বোলে ভাল বোলে গাধ ঘৰ এটা নাই বোলে এই ভাল বোলে ৰাস্তা পদূলি নহয় গোটেই গাঁৱৰ ভুচুক বোলে ক'ৰ বোলে চকাই চকাত ঘৰ বোলে গুচিহে যামগৈ আমুক হেতামুখে এইবোৰ শুনাই আছে মোক থাকিব নোৱাৰে যদি থৈগে যা ঘৰত বৰ একেবাৰে লাট চাহাব জীয়েকজনী মই তোলে বেলেগ ছোৱালী লৈ আহিম থৈগে যা সেইজনী মা তয়ো যে কথাবিলাক ক আৰু দেই তোৰ লগত কথা পাতাতকৈ নপতাই ভাল মোৰ মূৰটো আৰু খুলি খাইছে কৈছোঁ নহয় খুলি খাইছে গোটেইখনে বন্ধুসকল আজি নতুনকৈ আহি গ'লোঁ ইয়াতে এই গাঁৱৰ এনেকৈ আমি আৰু গাঁৱত থকা মানুহ আৰু বুজিছে নাই বোৱাৰী এজনী আনিলে আমাৰ ল'ৰাটোৱে এতিয়া মানে বোৱাৰীজনীয়ে মানে কাণ্ড কাৰখানা দেখি মানে কিছু মানে মই আৰু বিশ্ৰুতি খাইছোঁ আৰু মানে বোৱাৰীনো এনেকুৱা হ'ব লাগেনে বাৰু বন্ধুসকল
এই যদি আপোনালোকে ভিডিঅ'টো আজি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব তাৰপিছত বেল আইকনটো দবাই থ'ব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই আপোনালোকে আমাৰ খণ্ডবোৰ চাবলৈ বিচাৰে নে নিবিচাৰে যদিহে বিচাৰে তেতিয়াহে আকৌ আমি আহিম যদিহে নিবিচাৰে তেতিয়াহ'লে আকৌ আমি নাহোঁ আৰু কমেণ্টত জনাব দেই বন্ধুসকল আপোনালোকে আমাক চাবলৈ বিচাৰে নে নিবিচাৰে তেতিয়াহে কইনা শইকীয়া আকৌ আমাক উলিয়াব নহ'লে নুলিয়াই আৰু আমাৰ ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবচোন তেতিয়াহে সকলোৱে চাবলৈ পাব আৰু কইনা শইকীয়াৰ নতুন চেনেল এটা আছে নহয় কাৰ্টুন টিভি বুলি আপোনালোকে সকলোৱে চাৰ্চ কৰি চাব আৰু সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ আহিছোঁ অহা খণ্ডত লগ পাম যদি আপোনালোকে বিচাৰে